হেল্ল' বন্ধুসকল, কি খবৰ? আজি বছৰৰ প্ৰথম দিন। এই প্ৰথম দিন সকলোকে জনাইছোঁ নৱবৰ্ষৰ হিয়াৰ ভৰা শুভেচ্ছা তথা ওলগ। ইউটিউবত মোৰ এইটো প্ৰথমটো ভিডিঅ' হয় আৰু আজি বছৰৰ প্ৰথমটো দিন আৰম্ভ কৰোঁ বুলি ভাবিছোঁ দৰঙৰ ঐতিহ্যমণ্ডিত খতৰা সত্ৰৰ পৰা। এতিয়া আপোনাক তালৈকে লৈ গৈ আছোঁ। ব'লক আমি তাতে আপোনাক লগ ধৰোঁ। এতিয়া আমি খতৰা সত্ৰ পালোহি। এইখন হৈছে সত্ৰৰ মূল দুৱাৰ। বছৰৰ প্ৰথম দিন বুলি বহুতো দৰ্শনাৰ্থীয়ে ভিৰ কৰি আহি এইফালে হনুমান মূৰ্তি আছে। ইয়াতে ধূপ জ্বলাই তেখেতৰ পৰা আশীৰ্বাদ ল'লোঁ। এইফালে আপুনি পাৰ্কিঙৰ ব্যৱস্থা আছে। ব'লক এতিয়া ভিতৰলৈ যাওঁ। বন্ধুসকল, এটা কথা ক'ব পাহৰিছিলোঁৱে। ইয়াত ভাদ আহিন মাহৰ দোমাহীত বহুত ডাঙৰকৈ বিশ্বকৰ্মা পূজা পালন কৰা হয়। আপোনালোক আহিব পাৰে। বহুতেই ডাঙৰ সত্ৰ হয়। বহু দূৰ দূৰণিৰ দৰ্শনাৰ্থী আহি ইয়াত ভিৰ কৰেহি। আপোনালোক আহিব। বন্ধুসকল, এয়া আছে সত্ৰৰ ভিতৰ চৰা। বন্ধুসকল, ইয়াৰ ভিতৰত কি দৰ্শনাৰ্থী কোনো ধৰণৰ চাকি বন্তি বা ধূপ জ্বলাব দিয়া নহয়। যি জ্বলাই তাতে বাহিৰত থকা যে হনুমান মূৰ্তিটো দেখিছে তাতে জ্বলাব পাৰে। এইখন আছে থাপনা। ইয়াতে ভকত বৈষ্ণৱসকলে দৰ্শনাৰ্থীক আশীৰ্বাদ দিয়ে। ভিতৰত আৰু এখন মূল থাপনা আছে। তাতে মোবাইল নিব নিদিয়ে। তাতে মোবাইল এলাউ নাই। বন্ধুসকল, ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল হৈছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব।